মই আছোঁ বৰ্তমান দিলীঘাটত। তো কেনেকৈ আহিলোঁ ঘৰৰ পৰা তো ভিডিঅ'টো চাই থাকক। তো লগ পাই আছোঁ নেক্সট ইয়াতে। গাইজ ৱেলকাম টু মাই নিউ ব্লগ। তো গম পালেই চাগে কলৈ আহিছিলোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকে ধুনীয়াকৈ এনজয় কৰক। তো ইয়াত পালোহি মানে অলপ দেৰি ৰখিছোঁ মানে বেক চাইডে যিটো মানে গছ লাইনকৈ ৰোৱা আছে ন, বেকগ্ৰাউণ্ডটো মানে ভাল লাগে, সেইটো কাৰণে অলপ ৰখিলোঁ মানে আপোনালোকক দেখাওঁ বুলি। তো ভিতৰলৈ যাম, অলপ দেখাম কেনেকুৱা লাগে ভিতৰৰ পৰা চাওঁগৈ। তো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। গছবিলাক মানে এইবোৰ আজাৰ গছ হয় নেকি, মানে লাইন লাইনকৈ ৰোৱা আছে, ভালকৈ ইয়াৰ পৰা দেখাব নোৱাৰি। চক নেচাৰেলৰ মাজত হাবিৰ মাজত আহিছোঁ, অকলে অকলে হাবিৰ মাজত। বলক বলক। হাতী চাতি থাকিব আছে বে এডোখৰত গছ ধৰি ধৰিলোঁ। কেমেৰাত ওলোৱা নাই কিন্তু আছে কিবা এটা। তো ইয়াৰ পৰা গৈ থাকোঁ, তো গম পাইছেই ক'ত আছোঁ। তো বলক তালৈ গৈছোঁ, মেইন জেগাত ডাইৰেক্ট তাতে লগ পাই আছোঁ। তো এতিয়া বলক ভিতৰলৈ গৈ থাকোঁ। তো তাৰ পাছত যাম ব্ৰিজলৈ, যাম ব্ৰিজত গৈ মানে তললৈ যাম, অলপ নদীৰ তলখন মানে অলপ ভালকৈ দেখাম আজি। তো তলৰ পৰাতো ব্ৰিজখন দেখুওৱা নাই ন, আজি দেখুৱাম মানে ভালকৈ। তো ভিডিঅ'টো তলখনে দেখুৱাম ভালকৈ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। অলপ দেৰি ইয়াত বহি লৈছোঁ। তো অলপ দেৰি বহি লৈছোঁ মানে ভাগৰ লাগিছে। তো প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বাকী একো নাই। তো ভিডিঅ'বিলাক আৰু বেল আইকনটো অন কৰি থৈ দিব, মানে যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকৰ ন'টিফিকেশ্যন যাতে যায়। প্লিজ বেল আইকনটো দবাই দিব। দেখিছেনে কিবা এটা আছে, মানে এইটো মাছ চাছ পোহে নেকি, মাছ চাছ কিবা কিবি কম মই নাজানো দে। খালি কিবা এটা আছে, মাছ আছে, পুহিব লাগে মোৰ মতে। মই নাজানো মানে কি হয়। তাৰ পৰা গৈ থাকোঁ মানে নদীৰ তললৈ যাওঁ বলক। তো তালৈ গৈ থাকোঁ। গেটখন লগাই থৈ যাওঁ, মানে গৰু ছাগলী সোমাব পাৰে না, সেইটো কাৰণে গেটখন লগাই থৈ গৈছোঁ। তো অলপ তো ব্ৰিজৰ ওপৰত আছোঁ, মানে তললৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ। বহুত ধুনীয়া জেগা এডোখৰ আছে, কিন্তু যাব নোৱাৰিম চাগে তালৈ। বলক গৈ থাকোঁ তললৈ।
তললৈ যাব হ'লে মানে এই চিৰি দিয়ে নামি যাব লাগিব আৰু উপায় নাই। তো বলক তললৈ গৈ থাকোঁ। এইখন ব্ৰিজখন চাওক। সেইখনে দিলীঘাট ব্ৰিজ। তলৰ পৰা ভিউ এটা চাই লওক ধুনীয়াকৈ। তো মই এতিয়া এইফালে গৈ আছোঁ আগলৈ অলপ। তো বলক অলপ আগলৈ গৈ আছোঁ। তো বলক মাৰ দলংখন এবাৰ চাই লওক। তো বেক কেমেৰাত দেখাই আছোঁ, তো চাই থাকক। এইটো চাইডে নদীত নামিব পাৰিম বুলি ভাবিছোঁ, কিন্তু নদীত নামিব নোৱাৰি মানে। তো সিটো চাইডে গৈ চাওঁ, সেইটো চাইডে পাৰিম চাগে। ক'ত ক'ত যে ঘূৰি ফুৰোঁ নহয় মই নিজেই নাজানো মানে। ক'ত ক'ত যাওঁ আৰু ক'ত ক'ত ঘূৰি ফুৰোঁ অকলে চলো ঘূৰি ফুৰোঁ, কিন্তু দেই লগত কোনো নাথাকে, অকলে। গতিকে আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব অলপ। চেনেল নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। লগতে থকা বেল আইকনটো অন কৰি ল'ব মানে। তো তেতিয়া ন'টিফিকেশ্যন পাব, আগতে চাব পাৰিব ভিডিঅ'বিলাক। তো গম পাই যাব। তো বলক নদীখন কিনাৰৰ পৰা আহোঁগৈ এপাক। নদী নহয় মানে, এখন শিলৰ নদীহে। অকল শিল দেখিছেনে? চক না শিলৰ নদী মানে, বালি নদী নহয় কিন্তু এখন দেই। নদীখন মানে কোনো বালি নাই, অকল শিল আছে। শিল চক না কিমান আছে মানে। বালি নদী নহয় মানে, এখন শিলৰ নদীহে হয়। এই দিলীঘাট ব্ৰিজত কিন্তু খুটা কল এটাই আছে মাজত। এটাই খুটা কল আছে, কিন্তু এইটোৱে খুটাটো, আৰু খুটা নাই, এটাই আছে। ইয়াৰ পৰা গৈ থাকোঁ এতিয়া। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই। লগ পাইছোঁ কাইলৈ নেক্সট তাৰ ভিতৰত। আজিলৈ টাটা, বাই বাই, বুম।